আমাৰ দেহত বহুতো এনেকুৱা বেমাৰ হৈ থাকে ভিতৰে কিন্তু আমি হয়তো বহুতে গম নাপাওঁ। আপোনাৰ দেহটো যদি ভাগৰুৱা হৈ আছে বা কমজোৰি হৈ আছে তেতিয়াহ'লে আপুনি কেইটামান সৰু কাম কৰিলে আপোনাৰ দেহত কি বেমাৰ হৈ আছে আপুনি জানিব পাৰিব। ৰাতিপুৱা শুই উঠাৰ পিছত যেতিয়া আপুনি পেচাব কৰিব যাব আৰু সেই পেচাবৰ ৰং হয়তো কেতিয়াবা যথেষ্টখিনি হালধীয়া হোৱা দেখিছে আৰু কেতিয়াবা ৰঙা হোৱা দেখিছে আৰু কেতিয়াবা বগা আৰু ফেনৰ দৰে হৈ থকা আপুনি দেখিব পাৰিছে। আপুনি পেচাবৰ ৰঙৰ দ্বাৰাই আপোনাৰ দেহত কি বেমাৰ হৈছে বা আপোনাৰ দেহত কিহৰ প্ৰয়োজন আছে আপুনি জানিব পাৰে। আজিৰ ভিডিঅ'টো আমি পেচাবৰ ৰঙৰ ওপৰতে আৰম্ভ কৰিবলৈ লৈছোঁ। তো বলক আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আপোনালোকে দেখা পাইছে যে আপোনাৰ পেচাবৰ কালাৰ প্ৰায় চেঞ্জ হৈ থাকে, কিন্তু আপুনি হয়তো নাজানে আপোনাৰ পেচাবৰ প্ৰত্যেকটো কালাৰে আপোনাৰ শৰীৰত কি হৈ আছে, তাৰে কি হ'বলগীয়া আছে, কেনেকুৱা হৈছে আপোনাৰ শৰীৰ, সেই পেচাবৰ কালাৰে আপোনাক বুজাবৰ কাৰণে চেষ্টা কৰি থাকে। নাম্বাৰ 1, পাতল হালধীয়া পেচাব। যদি আপোনাৰ পেচাব পাতল হালধীয়া হয় তেতিয়াহ'লে আপোনাৰ জীৱন বৰ্তমান খুব ধুনীয়াকৈ চলি আছে আৰু আপোনাৰ গাত কোনো ধৰণৰ বেমাৰ তেনেকুৱা দেখা নাযায়। আৰু নৰ্মেল মানুহজনৰ পেচাবৰ pH ভেলু হয় 4.5 to 8.0। নাম্বাৰ 2, অলপমান বেছি হালধীয়া হোৱা। যদি আপোনাৰ পেচাব লাগাতকৈ অলপ বেছি হালধীয়া হৈছে তেতিয়াহ'লে তাৰ কাৰণ হৈছে আপোনাৰ দেহত পানীৰ কমতি। যেতিয়া আপোনাৰ দেহত পানী কমি যায় তেতিয়া আপোনাৰ শৰীৰে পেচাবৰ জৰিয়তে ছিগনেল দিয়ে যে আপোনাৰ শৰীৰত পানীৰ প্ৰয়োজন আছে। 3 নম্বৰ হৈছে আপুনি ৰাতিপুৱা পেচাব কৰোঁতে যদি অলপমান ফেনৰ দৰে হোৱা। যদি আপোনাৰ ৰাতিপুৱা পেচাব কৰোঁতে আপোনাৰ পেচাবত ফেনৰ দৰে ওলাইছে তেতিয়াহ'লে এইটো চিধা ছিগনেল আপোনাৰ কিডনীৰ প্ৰব্লেম হ'ব পাৰে। 4 নম্বৰ, যদি আপোনাৰ পেচাব ৰঙা হৈছে। যদি পেচাব কৰোঁতে আপোনাৰ পেচাবৰ কালাৰ ৰঙা হৈছে তেতিয়াহ'লে 100% কনফাৰ্ম হ'ব আপুনি যে এইটো আপোনাৰ কিডনীৰ প্ৰব্লেম হৈছে। নেক্সট 5 নম্বৰ, যদি আপোনাৰ ৰাতিপুৱা পেচাব কৰোঁতে পেচাবৰ কালাৰ কমলা কালাৰৰ হৈছে, অলপমান বেছি কাঢ়া আৰু ডাৰ্ক টাইপৰ কমলা কালাৰ হৈছে, তেতিয়াহ'লে আপুনি জানি ল'ব আপোনাৰ লিভাৰৰ প্ৰব্লেম হৈছে। 6 নম্বৰ, একেবাৰে বগা পেচাব, একেবাৰে চাফা পেচাব। যদি আপোনাৰ একেবাৰে ধুনীয়া সুন্দৰ চাফা পেচাব হৈ আছে তেতিয়াহ'লে আপুনি জানিব লাগাতকৈ আপুনি বেছি পানী খাইছে আৰু এইটো আপোনাৰ কাৰণে যথেষ্টখিনি ভাল কথা। এইকেইটাই আছিল পেচাবৰ কালাৰ। আশা কৰিছোঁ পেচাবৰ কালাৰৰ বিষয়ে আপুনি সকলোবোৰ জানিব পাৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইবটো কৰি ৰাখিব আগলৈ এনেকুৱা নেক্সট ভিডিঅ' চাবৰ কাৰণে।